প্ৰিয় বন্ধুসকল, এইখন অসমত কি হৈছে? ইটোৰ পিছত সিটো লোহমৰ্ক হত্যাকাণ্ড। অসমবাসীৰ মানৱতা কোন দিশে গতি কৰিছে? আপোনালোকে জানে, কিছুদিনৰ আগতে ধেমাজি মৰিদল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ শোকৰ ছাঁ শেষ নহওঁতে চানচাৰিৰ এজন নিষ্ঠুৰ প্ৰেমিকাক চুৰিৰে পেটত বহুবাৰ আঘাত কৰি প্ৰাণে মৰাৰ চেষ্টা কৰিছিল। ইয়াৰ লগতে আকৌ যোৱাকালি গুৱাহাটীৰ এটা হত্যাৰ খবৰে অসমবাসীৰ মন কঁপাই তুলিছে। গুৱাহাটী মহানগৰীত অৱস্থিত উজান বজাৰত যোৱাকালি ঘৰত মা দেউতা নথকাৰ সুযোগ লৈ এজন মানৱৰূপী দানৱে প্ৰেছাৰ কুকাৰ দি 13-14 বছৰীয়া এজনী ছোৱালীৰ মূৰত মৰিয়াই হত্যা কৰে। বিশেষ সূত্ৰে জনোৱা মতে ছোৱালীজনীৰ নাম আছিল ডিম্পল আৰু হত্যাকাৰী আছিল তাইৰে সম্পৰ্কীয় ভাতৃ। ওচৰ চুবুৰীয়াই জনোৱা মতে এই দানৱজনে সৰুতে নিজৰ ঘৰত কাজিয়া কৰি ঘৰৰ পৰা ওলাই যোৱাত ডিম্পলৰ মাক দেউতাকে তেওঁলোকৰ ঘৰতে লালন পালন কৰিছিল সেইজন ল'ৰা। আৰু তেওঁলোকে এইটো জনাইছে যে ল'ৰাজন নিচাযুক্ত বস্তুবোৰ বৰ বেয়াকৈ সেৱন কৰিছিল। বৰ্তমান ল'ৰাজনক অসম পুলিচে ধৰিবলৈ সক্ষম হৈছে। গতিকে প্ৰিয় বন্ধুসকল, শেষত মোৰ অসম পুলিচ আৰু চৰকাৰলৈ এটাই অনুৰোধ যে এই হত্যাকাৰীসকলক এনে শাস্তি প্ৰদান কৰক, যিটো শাস্তিৰ কথা গম পায় আন কোনোৱে তেনে কাম কৰাৰ আগতে 100 বাৰ চিন্তা কৰে আৰু এনেবোৰ হত্যাকাণ্ড কিয় হৈছে তাৰ ওপৰত বিশেষ চৰ্চা কৰি অসমত যাতে পুনৰ তেনেবোৰ কাৰ্য নহয় তাৰ ওপৰত চকু ৰাখে যেন। বন্ধুসকল, অসমত এনেবোৰ কাৰ্য বাৰে বাৰে কিয় হৈছে তাৰ বিষয়ে আপোনালোকে নিজৰ মতামত জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ, মেৰা ভাৰত মহান।